তিনিটা সন্তানৰ মাতৃ আসমা খাতুন গাজিয়াবাদৰ পৰা নিৰুদ্দেশ। যোৱা 22/6/2022 তাৰিখত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত কৰ্মৰত থকা তিনি সন্তানৰ মাতৃ আসমা খাতুন আনুমানিক 5 বজাত নিৰুদ্দেশ হয়। সাংবাদিকক জনোৱা মতে বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বালিকুলি 9-9 গাঁৱৰ জনতা পঞ্চায়তৰ মুজাম্মেল হক পিতৃ শামছুল হক নামৰ মানুহজনে প্ৰথম পত্নীৰ 2জন সন্তান জন্ম হোৱাৰ পিছত পত্নীজনীয়ে স্বামীক এৰি থৈ যায়। মুজাম্মেল হক বৰপেটা জিলাৰ বৰপেটা থানাৰ অন্তৰ্গত জাহৰপাম গাঁৱৰ গুতুমিয়াৰ ছোৱালী আসমা খাতুনক প্ৰায় 3 বছৰ আগতে দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰাৰ লগতে দুটা সন্তানৰ মাতৃ ক্ৰমে আছিক আলী বয়স 3 বছৰ, ফাতিমা খাতুন বয়স 4 মাহ আৰু আগৰ তৰফৰ ছোৱালী মৌচুমী খাতুন বয়স 7 বছৰ থকা বুলি জানিব পৰা গৈছে। লগত লৈ তেওঁলোকক কৰ্মক্ষেত্ৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত নিবাস কৰিছিল। কিন্তু 1 মাহ পাৰ নহওঁতে যোৱা 22 তাৰিখে তিনিটা সন্তান সহ সন্ধিয়া 5 বজাত নিৰুদ্দেশ হয়। মুজাম্মেল গাজিয়াবাদ থানাত এখন এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই। বৰ্তমান মানুহজনে প্ৰশাসনিক সহায় তথা ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। কোনোবা সদাশয় ব্যক্তিয়ে যদি তেওঁলোকৰ সন্ধান লাভ কৰে তেন্তে 8826019854 আৰু 9707468264 এই দুটা নাম্বাৰত সম্পৰ্ক কৰিবলৈ অনুৰোধ জনাইছে। परेशानी ये है 22 तारीख को शाम के टाइम 5 बजे की बात है। मेरे बीवी बच्चे 3 बच्चे थे, बीवी है तो लापता हो गई है 22 तारीख को शाम को टाइम। बीवी का नाम है आसमा खातून, बच्चे है 7 साल की एक लड़की है, उसका नाम है मौसमी खातून, और 2.5 साल का एक लड़का है, उसका नाम है आशिक, और एक छोटे 4.5 महीने की बच्ची है लड़की, उसका नाम है फातिमा खातून। ये 4 बंधन लापता हो गई है गाजियाबाद छियानी सुंगी से। थोड़ा दया करके धर्म करके आप लोग इस नंबर में दे रहा हूँ, नंबर में कांटेक्ट कीजिएगा। किसी को दिख जाए, कहीं भी दिख जाए। কলগাছিয়াৰ পৰা ৰেজাউল হকৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।